হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আপোনালোকে জানে মই ধুমকেতুৰ দৰে যাওঁ আৰু পোনপ্ৰথমে আপোনালোক সকলোকে মাঘ বিহুৰ বহুত শুভকামনা জনাইছোঁ আৰু সকলোৰে দিনবোৰ ভাল হওক। আৰু বিহু উপলক্ষে আজি ভিডিঅ' এটা বোলো ষ্টাৰ্ট কৰি দিওঁ আৰু কিনো কৰোঁ বিহু কেইদিনত তাকেই ভাবিছোঁ অকণমান আপোনালোককো দেখাম আৰু মোৰো ভাল লাগিব, স্মৃতি হৈ থাকি যাব। আৰু সেয়েহে ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পাব। বলক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মই এতিয়া বনাবলৈ লৈছোঁ ইডলি, যিহেতু কালি ঘিলা পিঠা আৰু কেক এনেদৰে বনালোঁ আৰু সেইকাৰণে আজি এতিয়া পটককৈ ইডলি বনাই ল'ব খুজিছোঁ। আৰু অলপ স্কুল গৈছে, স্কুলৰ পৰা অহাৰ পিছত আমি ঘৰলৈ যাম, যিহেতু সেইকাৰণে মইতো ইয়াতে বনাই লৈছোঁ সকলো। ঘৰত গৈ বনাবলৈ যিহেতু সময় নহয় আৰু মায়েও কিবাকিবি বনাইছে, তাত গৈ পেলাই আপোনালোকক দেখাম আৰু কি বনাইছে মায়ে। আমাৰ ইডলিকেইটা জল্দি বনাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকৰ বিহু প্ৰস্তুতি কেনেকুৱা মোক জনাবলৈ নাপাহৰিব। আমাৰ বিহু প্ৰস্তুতি এনেদৰে আৰু বৰ বিশেষ কৰিব পৰা নাই, যিখিনি পাৰিছোঁ তাকে কৰি লৈছোঁ আৰু যিহেতু ঘৰলৈ খালী হাতে গৈ ভাল নালাগে, সেইকাৰণে ইয়াতে বনাই লৈছোঁ। আৰু এইটো এটা বনাইছিলোঁ মই বানানা কেক, ইয়াতে কল দি পেলাই বনাইছিলোঁ। আগতো মই বনাইছোঁ এইটো কেক, ভাল হয় খাবলৈ, সেইকাৰণে বনাইছিলোঁ। আৰু এনেদৰে কাটি মই ভৰাই লওঁ। এয়া কেক পেক কৰি ল'লোঁ, হৈ গ'ল। আৰু ইয়াতো আছে কেক, সেইটো আছে এগ দিয়া আৰু সেইটো আছে বানানা। আৰু এইফালে বনাই লৈছোঁ এয়া দুইপিঠা পিঠা, এয়া হৈ গ'ল ৰেডি। আৰু এটা কেক বনাইছিলে, এইটো এটা কেক আৰু তেল টোপলা বান্ধি আমি এতিয়া ঘৰলৈ বুলি গৈ আছোঁ ঘৰলৈ বুলি। আৰু আজি টাউনত বহুত বেছি ভিৰ, কালি আচলতে দেওবাৰ হৈ যোৱাৰ কাৰণে আজি হয়তো বেছিকৈ ভিৰ হৈছে। আমিও বজাৰ সমাৰ কৰি ল'লোঁ আৰু আমাৰ গোটেই গাড়ী ভৰ্তি হৈ আছে, আপোনালোকক দেখাইছোঁ। এইফালে গোটেইখন ভৰ্তি, পিছফালেও আছে। আৰু এতিয়া হাজবেণ্ড গৈছে ATM-ত পইচা উলিয়াবৰ কাৰণে, তাৰপাছত ঘৰলৈ বুলি গৈ আছোঁ আৰু এতিয়া আমি ফাৰ্ষ্ট মাহঁতৰ ঘৰতে সোমালোহি। মই মাহঁতৰ ঘৰলৈ কেক আৰু এনেকৈ বজাৰো কৰি আনিছিলোঁ, ভাবিলোঁ দি যাওঁ। আৰু এয়া মা ঘৰৰ মেজি, আৰু যিহেতু মা ঘৰত সোমাইছোৱেই, সেয়েহে ভাবিলোঁ আপোনালোকক ফুলনিখনো অকণমান দেখাই দিওঁ, নেদেখুৱাকৈ ভালেই নালাগে, সেইকাৰণে অকণমান দেখাই দিলোঁ। আৰু মাৰ ঘৰৰ পৰা আহিয়ে বাহিৰে মই আমাৰ ঘৰৰ মেজি তললৈ আহিলোঁ। আৰু ইয়াতো পাচলি কাটিবলৈ সকলোৱে লাগি গৈছে নিজৰ কামত। যিহেতু মই তাত বোৱাৰী হয়, সেইকাৰণে ফোনটো উলিয়াই থাকিবলৈও বেয়া লাগে, লাজ লাগে। আৰু আপোনালোকে সেইটো হয়তো বুজি পাব, যে আৰু ঘৰলৈ আহিলে সেইটো শংকা নাথাকে, যিহেতু ইয়াতে মই 22-23 বছৰ থাকি গৈছোঁ। সেইকাৰণে মাহঁতৰ, দাদাহঁতৰ বা খুৰাহঁতৰ আগত ইমান লাজ নালাগে, যিমান ঘৰত কৰিবলৈ অকণমান অসুবিধা লাগে। আৰু আমি তাত ভোজ ভাত খাই আজৰি হৈ পেলাই আকৌ মাহঁতৰ ঘৰলৈ আহিলোঁ। আৰু যিহেতু মাহঁতৰ ঘৰটো ওচৰতে, সেইটো এটা এডভান্টেজ হৈ যায় যে মন গ'লেই আহিব পাৰি। আৰু আহি পেলাই এয়া পালোহি, ইয়াৰ পৰিৱেশো অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু এইপিনে ভণ্টিয়ে মাজু মেজিত জুই দিব লৈছে। তাৰপাছত অলপ দেৰি থাকি আকৌ আমি নিজৰ ঘৰলৈ বুলি গুচি আহিলোঁ, যিহেতু ৰাতিপুৱা সোনকালে উঠি কাম বন কৰি আজৰি হৈ অগ্নিসেৱাও কৰিব লাগিব।
হেল্ল' এভৰিৱান, আজি ৰাতিপুৱা আকৌ আপোনালোকক লগ পাইছোঁ। আজি হৈছে সংক্ৰান্তি আৰু এতিয়া গা পা ধুই আজৰি হ'লোঁ। অলপ পাছত গৈ মেজি অগ্নি সেৱা কৰিমগৈ আৰু এনেই আৰু অকণমানকৈ ঘৰতে যিহেতু থাকিম আৰু পইচা দিব লাগিব না সকলোলৈকে আমাৰ ফালৰ পৰা অসমীয়াৰ হেঁপাহৰ আদৰৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই কি হ'ল? নমো নমো নাৰায়ণ প্ৰসন্ন সৌক হৰি কৰিও কামে নিজান আপোনাৰ মহিমা আপুনি পৰিধান কল্পতৰু বিসৰ্জন সভাকুসং মাজন কালিয়ে ফলদান হে প্ৰভু অগ্নি দেৱতা আপোনাৰ চৰণত কালিৰ পৰা কি ওলাইছে? ৰাতিপুৱা মেজি তলত অগ্নিসেৱা কৰাৰ পাছত আৰু ভিডিঅ' কৰা নহ'লে। তাৰপিছত ৰাতিলৈ আমাৰ মাহঁতক আমাৰ ঘৰলৈ ভাত খাবলৈ নিমন্ত্ৰণ কৰিছিলোঁ আৰু সপৰিয়ালে ৰাতি আহিলে, তাকে অকণমান আপোনালোকক দেখাই দিছোঁ। পূৰ্বৰ সংস্কাৰে কেহি জীৱে নোহে। হেল্ল', কি খবৰ আপোনালোকৰ? ভালনে? সকলোলৈকে মাঘ বিহু শুভেচ্ছা থাকিল দেই। পি ভাগৰ ভিডিঅ' চাব দেই, ছাবস্ক্ৰাইব কৰি দিব।